নমস্কাৰ। এই মুহূৰ্তত অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীৰ ভূমি কেলেংকাৰীৰ অভিযোগক লৈ উত্তাল তেলেংগানাৰ ৰাজনীতি। ভাৰতৰ ৰাষ্ট্ৰ সমিতিয়ে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডিৰ বিৰুদ্ধে লোক আয়ুক্তক এজাহাৰ দাখিল কৰিছে। ভাৰতৰ ৰাষ্ট্ৰ সমিতিয়ে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডিৰ বিৰুদ্ধে লোক আয়ুক্তক এক অভিযোগ দাখিল কৰিছে। অভিযোগত উল্লেখ কৰা হৈছে যে মুখ্যমন্ত্ৰীয়ে নিজৰ পদৰ অপব্যৱহাৰ কৰি তেওঁৰ ভাতৃৰ কোম্পানীক প্ৰায় 20 কোটি টকা মূল্যৱান চৰকাৰী মাটি মাত্ৰ 7 কোটি টকাৰ নামত মূল্যত আবণ্টন দিছে। এই অভিযোগটো কেছ নম্বৰ 83 হিচাপে পঞ্জীয়ন কৰা হৈছে। এই বিষয়টো হায়দৰাবাদৰ ওচৰত প্ৰস্তাৱিত ফৰ্ম চিডি এলেকাৰ ৰয়েলাৰ্ছৰ টেক্সত এডভান্স ছিষ্টেমত প্ৰাইভেট লিমিটক প্ৰায় 5 একৰ মাটি আবণ্টন দিয়াৰ ঘটনাৰ সৈতে জড়িত। ইফালে বিৰোধী দল বিজেপিয়েও মাটি বিধৰ লোক আয়ুক্ত তদন্তৰ দাবীক সমৰ্থন জনাইছে। তেওঁলোকৰ অভিযোগ যে প্ৰায় 1 লাখ কোটি টকাৰ ব্যক্তিগত মাটিক স্বেচ্ছাচাৰীভাৱে চৰকাৰী তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ। অৰুণাচলত প্ৰচণ্ড ভান ভূমিস্খলনত ভয়ংকৰ ঘটনা। অৰুণাচলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ। ভূমিস্খলনত 4জনৰ মৃত্যু। বানত সন্ধানহীন 5 সেনা জোৱান। অৰুণাচল প্ৰদেশত প্ৰবল বৰষুণে সৃষ্টি কৰা ভয়ংকৰ পৰিস্থিতিত মাত্ৰ কেইঘণ্টাৰ ভিতৰতে সংঘটিত হ'ল দুটা ডাঙৰ দুৰ্যোগ। আপাৰ সোৱণশিৰি জিলাত ভূমিস্খলনৰ ফলত 4জন লোকৰ মৃত্যু হৈছে। আনহাতে দিবাং ভেলীৰ এটা সেনা শিবিৰত প্ৰচণ্ড উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এই অভিযানত ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচৰ 58 নং বেটেলিয়ন, জেনেৰেল ৰিজাৰ্ভ ইউনিচিয়াৰ ফ'ৰ্চৰ 62 ৰোড কনষ্ট্ৰাকশ্যন কোম্পানী, অৰুণাচল প্ৰদেশ আৰক্ষী আৰু স্থানীয় স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰিছে। উদ্ধাৰ অভিযানত সহায় কৰিবলৈ পাছিঘাটৰ পৰা SDRFৰ এটা দল আনিবলৈ ৰাওনা হৈছে। আন এটা খবৰ। মেঘালয়ৰ হিংসাত্মক ঘটনাৰ বুজ ল'বলৈ অতুল বৰাক নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মেঘালয়ৰ হিংসাত্মক ঘটনাক লৈ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিছে বাৰ্তালাপ। সমগ্ৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ত সংঘটিত হিংসাত্মক ঘটনা আৰু তাৰ পৰৱৰ্তী সময়ত অসমৰ নম্বৰযুক্ত বাহনত আক্ৰমণৰ ঘটনা সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক অসমৰ উদ্বেগ কথা অৱগত কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এটা পোষ্টত লিখিছে, তেওঁ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত চাংমাৰ সৈতে কথা পাতিছে আৰু দুয়োখন ৰাজ্যৰ মাজত শান্তি তথা স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ ক্ষেত্ৰত সহায় কৰিবলৈ মেঘালয়ৰ কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে সমন্বয় ৰক্ষা কৰিবলৈ অসমৰ সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰাক অনুৰোধ জনাইছে। তেওঁ লিখিছে, মই শ্ৰী কনৰাড চাংমাক মেঘালয়ত শেহতীয়াকৈ সংঘটিত ঘটনা, বিশেষকৈ অসমৰ নম্বৰযুক্ত বাহনত আক্ৰমণৰ ঘটনা সন্দৰ্ভত অসমৰ উদ্বেগৰ কথা অৱগত কৰিছে। তেওঁ লগতে কয় যে এই পৰিস্থিতি মোকাবিলা কৰিবলৈ অতুল বৰাক মেঘালয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিবলৈ কোৱা হৈছে। 19 আগষ্টত শ্বিলঙত খাচী ষ্টুডেণ্টছ ইউনিয়নৰ এটা সমদলৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত চুবুৰীয়া ৰাজ্য দুখনৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই পদক্ষেপে গুৰুত্ব লাভ কৰিছে। উক্ত সংঘৰ্ষত কেইবাজনো লোক আহত হোৱাৰ লগতে বহু বাহনৰ ক্ষতি হৈছে। এই ঘটনাসমূহৰ পিছতে মেঘালয়ৰ মুখ্য প্ৰৱেশদ্বাৰ জোৰাবাটত অসমৰ টেক্সি চালক আৰু পৰিবহণ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে, য'ত বৃহস্পতিবাৰে মেঘালয়মুখী বাহনৰ যাতায়াত ব্যাহত হৈ পৰে। এই ঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰিছে যে অসম মেঘালয়ৰ মাজত দীৰ্ঘদিনীয়া সম্পৰ্ক আছে আৰু পৰিস্থিতি সংযমেৰে নিয়ন্ত্ৰণ কৰিব লাগিব। তেওঁ লগতে কয় যে অসম আৰু মেঘালয় হৈছে ভগ্নীপ্ৰতিম ৰাজ্য, যি গভীৰ ঐতিহাসিক, সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কেৰে ভন খাই আছে। মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন ৰাজ্যৰ চৰকাৰে পৰিস্থিতি স্বাভাৱিক কৰিবলৈ একেলগে কাম কৰিবলৈ সন্মত হৈছে আৰু ইয়াৰ সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ নিৰ্ধাৰিত কেবিনেট মন্ত্ৰীসকলে বৈঠকত মিলিত হৈ আলোচনা কৰাৰ আশা কৰা হৈছে। আলোচনা আগবঢ়াই নিবলৈ দুয়োখন ৰাজ্যৰ নিৰ্ধাৰিত কেবিনেট মন্ত্ৰীসকল বৈঠকত বহিব। চাংমাই এইদৰে কৈ যোগ কৰে যে এই আলোচনাত শান্তি, বিচাৰ আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ উপায়সমূহ অন্বেষণ কৰা হ'ব। পিছৰটো খবৰ। লিকাবালিত উত্তেজনাময় পৰিস্থিতি। প্ৰতিবাদকাৰীলৈ অৰুণাচল আৰক্ষীৰ গুলীচালনা। অসম অৰুণাচল সীমান্তৰ মিংমাং ভদুগীত সংঘটিত ঘটনাৰ প্ৰতিবাদত TMK গ্ৰহণ কৰা অৰ্থনৈতিক অৱৰোধৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতিবাদকাৰীলৈ অৰুণাচল আৰক্ষীয়ে চাৰিজাই গুলীচালনা। অসম অৰুণাচল প্ৰদেশ সীমান্তৰ লিকাবালিত TMPKৰ প্ৰতিবাদৰ মাজতে অৰুণাচলী আৰক্ষীয়ে চাৰিজাই গুলীচালনা কৰাক লৈ বৰ্তমান সময়তো উত্তেজনা অব্যাহত আছে। প্ৰতিবাদকাৰীয়ে কৰা শিলগুটি নিক্ষেপৰ ফলত আৰক্ষী আৰু CRPFৰ জোৱানো আহত হয়। অসমৰ ধেমাজি আৰু অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ কিছু অংশত এতিয়া উত্তপ্ত হৈ আছে। সীমান্তৰ এই গুলীচালনাৰ ঘটনাটোৱে মিচিং আৰু ঘালু সম্প্ৰদায়ৰ লোকসকলৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে 10 আগষ্টত ধেমাজিৰ গেৰুকামুখ থানাৰ অন্তৰ্গত গোগামুখ ৰাজচক্ৰৰ মিংমাং ভদীত অৰুণাচল সীমান্তত এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল, য'ত 12জন লোক আহত হয়। অৰুণাচল প্ৰদেশৰ লোকে অসমৰ ভূমি বেদখল কৰাৰ অভিযোগক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছতে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পাছতে টাকাম
মিচিং, পাৰিং কেবাং আৰু 12 আগষ্টৰ পৰা এক অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে, যাৰ ফলত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত কেইবাটাও মূল পথত যোগাযোগ ব্যাহত হৈ পৰে। চিলাপথাৰ লিকাবালি সংযোগী পথত অব্যাহত থকা এই অৱৰোধৰ অঞ্চলটোৰ পৰিস্থিতি অধিক জটিল কৰি তুলিছে। শেহতীয়া পৰিস্থিতিত প্ৰতিবাদকাৰীয়ে আৰক্ষী আৰু CRPFৰ জোৱানক লক্ষ্য কৰি দুয়োফালৰ পৰা শিলগুটি নিক্ষেপ কৰে। প্ৰশাসনে দুয়োখন চুবুৰীয়া ৰাজ্যৰ মাজত পৰিস্থিতি যাতে অধিক অৱনতি নঘটে তাৰ বাবে প্ৰতিবাদকাৰী আৰু স্থানীয় ৰাজ্যক শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ কোনো হিংসাত্মক কাৰ্যসূচী নল'বলৈ আহ্বান জনাইছে। আৰু অৱৰোধৰ অংশস্বৰূপে অৰুণাচল প্ৰদেশৰ নম্বৰ থকা বাহনসমূহক কেইবাটাও প্ৰৱেশপথত ভাড়া প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে অসম অৰুণাচলৰ মাজত 804 কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে, য'ত কেইবাটাও বিতৰ্কিত স্থান অন্তৰ্ভুক্ত হৈ আছে। দুয়োখন ৰাজ্য চৰকাৰে আঞ্চলিক সমিতি আৰু নাচাই ঘোষণা ব্যৱস্থাৰ জৰিয়তে এই বিবাদসমূহৰ সমাধানৰ প্ৰচেষ্টা চলাই আহিছে। বৰ্তমান পৰিস্থিতি অত্যন্ত সংবেদনশীল হৈ থকাৰ বাবে কৰ্তৃপক্ষই বিশেষ দৃষ্টি ৰাখিছে আৰু আন্তৰ্জাতিক সীমান্তত শান্তি বজাই ৰাখিবলৈ সকলো পক্ষকে সংযম অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছে। দিবলৈছো পিছৰটো গুৰুত্বপূৰ্ণ খবৰ। কাৰ্বি পাহাৰত অবৈধ খনন, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সজাতি দলৰ পৰিদৰ্শন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশৰ সংবেদনশীল অঞ্চল হ্ৰাস কৰাক লৈ ৰাজ্যজুৰি চলি থকা বিতৰ্কৰ মাজতেই সদৌ টাই আহোম ছাত্ৰ সন্থাই এক গুৰুত্বপূৰ্ণ বৈঠকৰ অনুষ্ঠিত কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশত সংবেদনশীল অঞ্চলত হ্ৰাস কৰা ৰাজ্যজুৰি চলি থকা বিতৰ্কৰ মাজতে সদৌ অসম ছাত্ৰ সন্থাই এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে। সংগঠনটোৱে অভিযোগ কৰা মতে কাজিৰঙাৰ কাষৰীয়া কাৰ্বি পাহাৰত অব্যাহত অবৈধ পাহাৰ খনন কাৰ্য চলি আছে, যিয়ে উদ্যানখনৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। শেহতীয়াকৈ আটাচুৰ, গোলাঘাট জিলাৰ বোকাঘাট মহকুমা আজি কাজিৰঙাৰ আঞ্চলিক সমিতিৰ নেতৃত্বৰে গঠিত এটা সমাজী দলে কাৰ্বি পাহাৰত এটা পৰিদৰ্শন চলায়। পৰিদৰ্শনৰ সময়ত দলটোৱে জৈৱিকভাৱে অত্যন্ত সংবেদনশীল আৰু পাহাৰীয়া অঞ্চলটোত ব্যাপক তথা অনিয়ন্ত্ৰিতভাৱে পাহাৰ কটা খনন কাৰ্য চলাই থকা প্ৰত্যক্ষ কৰে। পৰিদৰ্শনৰ পাছতে আটাচুৱে অভিযোগ কৰে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভংগুৰ পৰিৱেশৰ ক্ষতি কৰিব পৰা যিকোনো কাৰ্যকলাপৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ স্পষ্ট আৰু কঠোৰ নিৰ্দেশনা থকা সত্ত্বেও কাৰ্বি পাহাৰত এনে খনন কাৰ্য মুকলিকৈ চলি আছে। দিবলৈছো পিছৰটো খবৰ। মেঘালয় চৰকাৰে নিশ্চিত কৰিব পৰ্যটক বাহনৰ সুৰক্ষা। আৰু এনে ঘটনা নহয়। 19 আগষ্ট 2026 শ্বিলঙত বহুকেইখন অসম পঞ্জীয়নভুক্ত বাহনত খাচী ছাত্ৰ সংস্থাৰ একাংশ দুষ্কৃতিকাৰীয়ে আক্ৰমণ চলাইছিল। এই আক্ৰমণত বহুকেইখন বাহন ক্ষতিগ্ৰস্ত হোৱাৰ উপৰিও আহত হৈছিল বহু লোক। লগতে আক্ৰমণত আহত হৈছিল এটা শিশু। এই ঘটনাৰ পাছত যোৰাপাটত অসমৰ কেব চালকসকলে সাব্যস্ত কৰে প্ৰতিবাদ। তেওঁলোকে মেঘালয়ন পঞ্জীভুক্ত বাহনসমূহ অসমত প্ৰৱেশ কৰাত ভাড়া দি বাহনসমূহ মেঘালয়লৈ ঘূৰাই পঠায়। কেৱল কেব চালকেই নহয়, এই হিংসাত্মক ঘটনাৰ বিৰুদ্ধে বিৰোধী দলৰ নেতা তথা সংগঠনৰ নেতাকে ধৰি বিভিন্নজনে প্ৰতিবাদ সাব্যস্ত কৰিছে। অসম আৰু মেঘালয়ৰ মাজত অব্যাহত এই পৰিস্থিতি সন্দৰ্ভত 22 আগষ্ট 2026 গুৱাহাটীৰ কইনাদৰা চৰকাৰী অতিথিশালাত দুয়োখন ৰাজ্য চৰকাৰৰ মাজত এখন গুৰুত্বপূৰ্ণ যৌথ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী ডক্টৰ এছধৰ আৰু অসমৰ মন্ত্ৰী অতুল ভৰাই নেতৃত্ব দিয়ে। উক্ত বৈঠকত অংশগ্ৰহণ কৰে দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকলেও। কইনাদৰাৰ এই বৈঠকৰ অন্তত এক সংবাদমেল সম্বোধন কৰে আৰু এই সংবাদমেলত চুবুৰীয়া ৰাজ্য মেঘালয় চৰকাৰে শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাক লৈ দুখ প্ৰকাশ কৰে। লগতে আশ্বাস প্ৰদান কৰে যে এই ঘটনাৰ সৈতে জড়িত প্ৰতিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সংবাদমেলত সদৰি কৰা অনুসৰি গ্ৰেপ্তাৰ কৰা লোককেইজনৰ বিৰুদ্ধে 15টাকৈ গোচৰ ৰুজু কৰা হৈছে। লগতে অভিযুক্ত কেইজনক চিনাক্তকৰণৰ বাবে গঠন কৰা হৈছে SIT অৰ্থাৎ বিশেষ তদন্তকাৰী দল। আজিৰে পৰা এই বৈঠকত মেঘালয় চৰকাৰ আৰু অসম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। দুয়োখন ৰাজ্যৰ প্ৰতিনিধিসকলে সদৰি কৰিছে যে খাচী ছাত্ৰ সন্থা বা KSOৰ সভাপতি, উপ সভাপতি আৰু সাধাৰণ সম্পাদকক মেঘালয় মেইন ষ্টেচনৰ পাব্লিক অৰ্ডাৰত প্ৰয়োগ কৰি গ্ৰেপ্তাৰ কৰে আৰু লগতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় বুলিও প্ৰতিশ্ৰুতি দিয়ে মেঘালয় চৰকাৰে। আৰু 19 আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ লগত জড়িত তথা মুখ থকা 5জন ব্যক্তিক বৰ্তমানলৈ চিনাক্ত কৰা হৈছে। বিশেষকৈ অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলাইছিল এই লোককেইজনে। অৱশ্যে বহুকেইজন লোকক বৰ্তমানো চিনাক্ত কৰা হোৱা নাই। সেয়েহে মেঘালয় চৰকাৰে জনায় যে হিংসাত্মক ঘটনাৰ সৈতে জড়িত দুষ্কৃতিকাৰীক চিনাক্ত কৰিবলৈ গঠন কৰা হ'ব বিশেষ তদন্তকাৰী দল। এই সংবাদমেলৰ পাছত যোৰাবাৰত প্ৰতিবাদস্থলীত উপস্থিত হয় মন্ত্ৰী অতুল বৰা। মন্ত্ৰীগৰাকীয়ে প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনা কৰাৰ পাছত পৰিস্থিতি পুনৰ স্বাভাৱিক হ'ব বুলি আশা কৰা হৈছে। লোকসকলক উপযুক্ত ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছে। পুনৰ দুয়োখন ৰাজ্যৰ মাজত পূৰ্বৰ দৰে পৰিস্থিতি ঘূৰাই আহিবলৈ আৰু কিমান সময় লাগিব সেয়া অৱশ্যে সময়মতে জানিব পৰা যাব। এয়াই আছিল আজিৰ খবৰসমূহ। এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো